মই প্ৰিন্সৰ সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু আজি লৈ আহিছোঁ অসমীয়াৰ আৱেগ খাৰ কঁঠালগুটি ৰঙালাও আগ আৰু বুট মগু সকলোবিলাক মিলাই এখন খাৰ বনাম আৰু কেনেকৈনো বনাম আহকচোন চাওঁ। সকলোখিনি বস্তু যোগাৰ কৰি ল'লোঁ আৰু এতিয়া বনাওঁগৈ আহক। ৰঙালাও আগখিনি কাটি ল'লোঁ, বেঙেনা ল'লোঁ, মান ধনিয়া কাটি ল'লোঁ, কঁঠালগুটি চুচ গুচাই ল'লোঁ, বুট মগুখিনি তিয়াই ল'লোঁ আৰু এয়া আদা নহৰু পেষ্ট কৰি ল'লোঁ আৰু খাৰ ল'লোঁ। এতিয়া কেৰাহী গৰম হ'বলৈ দিলোঁ আৰু এয়া তেল দিলোঁ। তেল গৰম হোৱাত বটি থোৱা আদা নহৰু অলপ দিছোঁ আৰু সকলোখিনি আদা নহৰু নিদিওঁ, শেষত দিম, তেতিয়া গোন্ধটো খুবেই ধুনীয়া আহিব। আৰু এতিয়া তেলতে এয়া লাও আগ দিলোঁ, কঁঠালগুটি দিলোঁ, বেঙেনাখিনি দিলোঁ আৰু মান ধনিয়াখিনি ৰাখি দিছোঁ, শেষত দিম। এয়া বুট মগুখিনিও ইয়াতে দি দিম একেলগে। জোখমতে নিমখ আৰু খাৰকণ দিলোঁ। নিমখ আৰু খাৰ দিয়া হৈ গ'ল। জনাসকলে বাৰু জানে, নজনাসকলৰ বাবে কৈছোঁ, ইয়াত হালধি দিব নালাগে। আৰু এতিয়া ইয়াৰ জলকীয়া দুটা দি দিলোঁ আৰু ঢাকোনখন মাৰি থওঁ আৰু অলপ সময়। ঢাকোন খুলি এতিয়া অলপ পানী দিছোঁ। এইয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ উতলটো আহিছে। এতিয়া কঁঠালগুটি সিজিছেনে নাই দুই এটা ভাঙি চাওঁ। কঁঠালগুটি সম্পূৰ্ণৰূপে সিজিছে আৰু অকণমান সময় ৰাখিম। এইয়া এতিয়া থৈ দিয়া আদা নহৰুখিনি দি দিছোঁ আৰু এইখিনি শেষত দিব লাগে, তেতিয়া খুব ধুনীয়া গোন্ধ এটা আহে। শেষত এতিয়া এয়া মান ধনিয়াখিনি দি দিলোঁ আৰু ফাইনেলি ৰেডি হৈ গ'ল অসমীয়াৰ প্ৰিয় খাৰ। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।